ওম শান্তি প্ৰাৰ্থনাৰম্ভ অহিংসা সত্যমস্তেয় ব্ৰহ্মচৰ্য সংগ্ৰহ চৰ্য শৰ্ম স্বদ সৰ্বতভয়বৰ্জনম সৰ্বধৰ্ম সমানত্ব স্পর্শ ভাবনা হি একাদশ হেৱাৰে নম্ৰতে ব্ৰত নিশ্চয় ভাতিছো মাধৱ প্ৰাণৰে বা ভৱ ভকতি অনিয়া নিয়া বিপদে তোমাৰ চৰণে বকিলো ৰণে ৰাখা দয়াময় হৰি তোমাৰ চৰণে বকিলো ৰণে ৰাখা দয়াময় হৰি ওম অসতু মা নমস্কাৰ মই প্ৰিন্সেপ দৰাই আজিৰ দিনটোৰ তাৎপৰ্য পাঠ কৰিম 1945 শকাব্দ 565 সংকৰাব্দ 2024 চনৰ 10 জানুৱাৰী পুহ মাহৰ 24 তাৰিখ বুধবাৰ আজি আমাৰ বিদ্যালয়ত গুণোৎসৱৰ বহিমূল্যায়ন অনুষ্ঠিত হ'ব আজি বিশ্ব হাস্য দিৱস 1896 চনৰ আজিৰ দিনটোতে অসমত প্ৰবল ভূমিকম্প বৰাক নদীৰ দুয়োপাৰ 15 ফুট পৰ্যন্ত গভীৰ পানীত বুৰ যায় 2005 চনৰ আজিৰ দিনটোতে অসমৰ দ্ৰুতবেগী ভলভো বাছ সেৱা আৰম্ভ হয় মৃণাল সেনলৈ দাদা চাহেব ফাল্কে বঁটা ঘোষণা 2005 চনৰ আজিৰ দিনটোতে অলেখ ঘটনা প্ৰবাহৰ মাজৰ পৰা এইকেইটাই আজিৰ দিনটোৰ তাৎপৰ্য নমস্কাৰ মহান লোকৰ বাণী অয়ন ৰাজখোৱা নমস্কাৰ সক্ৰেটিছে কৈছিল শিক্ষাই জ্ঞান জ্ঞানেই শক্তি লৰ্ডে কৈছিল শিক্ষাই জীৱন জীৱনেই শিক্ষা কুইজ ধ্ৰুৱন্তী ফুকন নমস্কাৰ আজি মই দুটা কুইজ সুধিম অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কিমান চনত অনুষ্ঠিত হৈছিল 1917 চনত মামৰে ধৰা তৰোৱাল উপন্যাসখনৰ লেখিকা কোন ডক্টৰ মামনি ৰয়ছম গোস্বামী নমস্কাৰ অসমীয়া বক্তৃতা দৃষ্টিৰাজ গগৈ নমস্কাৰ যতীন্দ্ৰনাথ দুৱৰাৰ বিষয়ে দুআষাৰ ক'বলৈ ওলাইছো বিংশ শতিকাৰ অন্যতম শ্ৰেষ্ঠ গীতিকবি যতীন্দ্ৰনাথ দুৱৰা অসমীয়া সাহিত্য জগতৰ চিৰবন্দিত ব্যক্তি ৰোমান্টিক ভাৱাদৰ্শৰ গীতি কবিতাই পূৰ্ণ বিকাশ লাভ কৰে যতীন্দ্ৰনাথ দুৱৰাৰ ৰচনা 1892 চনৰ শিৱসাগৰৰ দিখৌনৈ পাৰত তেখেতৰ জন্ম হৈছিল তেখেতৰ পিতৃৰ নাম আছিল শ্যাম সুন্দৰ দুৱৰা আৰু মাতৃৰ নাম আছিল পুণ্যদা দুৱৰা 1903 চনত
শিৱসাগৰৰ উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰে 1913 চনত স্কটিছ চাৰ্চ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে ইয়াৰ পাছত MA আৰু আইন শ্ৰেণীত নাম লগাই যদিও ডিগ্ৰী নোলোৱাকৈ পঢ়া শেষ কৰিব লগা হয় ডিব্ৰুগড় জৰ্জ ইনষ্টিটিউচনত শিক্ষকতাৰে চাকৰি জীৱন আৰম্ভ কৰি ডিব্ৰুগড় হনুমান বক্স সুৰজমৰ কানৰি কলেজত অধ্যাপনাৰে তেখেতৰ চাকৰি জীৱন সামৰণি মাৰে বাহিনী আলোচনাৰ মাধ্যমৰ যোগেদি যতীন্দ্ৰনাথ বৰাই সাহিত্য জগতে আত্মপ্ৰকাশ কৰে উমৰ তীৰ্থ আপোন গুৰু মৰমৰ গুৰু মিলনৰ গুৰু আদি তেখেতে ৰচনা কৰা কবিতাপুথি তেখেতৰ একমাত্ৰ গদ্যপুথিখন হৈছে কথা কবিতা উমৰ তীৰ্থ পাৰস্য কবি উমৰ কয়ামৰ ৰুহায়তৰ তেখেতে কৰা সুন্দৰ ভাঙনি 1952 চনত বনফুল কবিতাপুথিৰ বাবে তেখেতে সাহিত্য অকাডেমি পুৰস্কাৰ লাভ কৰিছিল তেখেতে সহজ সৰল জীৱন যাপন কৰিছিল তেখেতৰ কবিতাবোৰৰ মাজত অনুপ্ৰাণিত হয় চিৰন্তন দুখ আৰু বেদনা 1964 চনত যতীন্দ্ৰনাথ বৰাৰ মৃত্যু হয় ইয়াতে তেওঁৰ সমুদ্ৰদেৱৰ সামৰণি মাৰিল আৰ্যা সুৰজ বৰা নমস্কাৰ মই আজি দৈব আদ্যা পাঠ কৰাম 10 মিলিমিটাৰ 1 সেণ্টিমিটাৰ 10 সেণ্টিমিটাৰ 1 ডেচিমিটাৰ 10 ডেচিমিটাৰ 1 মিটাৰ 10 মিটাৰ 1 ডেকামিটাৰ 10 ডেকামিটাৰ 1 হেক্টোমিটাৰ 10 হেক্টোমিটাৰ 1 কিলোমিটাৰ বাতৰি পঠন মৌচুমী শইকীয়া নমস্কাৰ আজি দৈনিক জনমভূমি বাতৰি কাকতৰ কেইটামান মুখ্য বাতৰিলৈ লৈছো ৰাভা মিচিং তিৱা পৰিষদক সাংবিধানিক মৰ্যাদাৰ বাবে কেন্দ্ৰক দিব 39 লাখ মহিলাক 10,000কৈ টকা সদৌ অসম আহোম সভাৰ কেন্দ্ৰীয় অধিৱেশনৰ সামৰণি বৰ্ণিল শোভাযাত্ৰাই মহিলে যোৰহাটবাসী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ পৰমানন্দ সোণোৱালক ধেমাজি গৌৰৱ বঁটা প্ৰদান খেলপথাৰৰ অভাৱত অন্ধকাৰত শিৱসাগৰ ক্ৰীড়াৰ ভৱিষ্যত এয়াই আছিল আজিৰ দৈনিক জনমভূমিৰ মুখ্য বাতৰি ধন্যবাদ ইংৰাজী বক্তৃতা অনন্যা পাচনি Good morning, respected head sir, respected evaluator sir and ma'am, respected teachers, respected parents, my dear brothers and sisters and my dear friends. My name is Ananya Pasoni. I am reading in class 8. Today I am going to speak on such an important topic that is drug abuse. Do you know what a drug is? You must have seen some signs with the word a drugstore. A drugstore is another word for a pharmacy. So drug means medicine. Doctors prescribe drug for us to buy from a drugstore. They also advise us on the quantity of medicine we have to use. Many people use painkillers, high blood pressure pills, sleeping tablets and so on. If they use more than what doctors prescribe, they are using the drug wrongly. Abuse means the wrong use of something. Improper use of drugs is called drug abuse. That's all about my today's speech on drug abuse. Thank you. সংকল্প ৰশ্মিবিয়া ৰাজখোৱা নমস্কাৰ মই আজি সংকল্প পাঠ কৰাম আমি সংকল্প লওঁ যে চকু বান্ধি ৰাস্তাৰে খোজকাঢ়ি নাযাওঁ কেতিয়াও দৌৰি ৰাস্তা পাৰ নহওঁ ট্ৰেফিক লাইটৰ নিয়ম মানি ৰাস্তা পাৰ হ'ম পথৰ কাষত থকা সতৰ্কতামূলক পথ চিহ্ন ফলকবোৰ জানিবলৈ চেষ্টা কৰিম
এতিয়া